আপোনালোকে যে আত্মসহায়ক গোটটো খুলিছে কিমান দিন ধৰি কৰি আছে? বহু বছৰ হৈ গ'ল আত্মসহায়ক গোট কৰি আছে, হয়নে? কিছুমান এতিয়া নতুন গোট খুলি আছে। আজি আমি আলোচনা কৰিম যে এই গোটটো খুলি পেলাই কোনে কি কৰিব পাৰিছে। হাই, মই ৰত্না দত্ত, SHG মটিভেশ্যনেল ট্ৰেইনাৰ। আমি দেখা পাইছোঁ যে আত্মসহায়ক গোট খুলি পেলাই বহু মহিলাই ডেভেলপ হৈছে, কিন্তু বহু আত্মসহায়ক গোট এতিয়াও পিছ পৰি আছে। বহু বছৰ ধৰি গোট কৰি আছে কিন্তু ডেভেলপমেণ্ট নাই। কিয়ৰ কাৰণে বাৰু? কিয় ডেভেলপমেণ্ট হোৱা নাই? কি ভুল কৰি আছে তেওঁলোকে? আজি আমি সেইখিনি আলোচনা কৰিম। যিহেতু এটা আত্মসহায়ক গোট খোলাৰ পিছত প্ৰতিগৰাকী মহিলাৰ এটা উদ্দেশ্য থাকে যে আমি এই গোটৰ পৰা কিবা এটা লাভ কৰিম বা কিবা এটা সুবিধা আমি লাভ কৰিম, হয়নে? কিন্তু তেওঁলোকে এই সুবিধাটো লাভ কৰিব পৰা নাই। লাখৰ ভিতৰত 2-3টা গোটেই কিছুমান কাম কৰি পেলাই ডেভেলপমেণ্ট কৰিছে আৰু চৰকাৰী সুবিধাবিলাকো পাই আছে, কিন্তু 90% গোটেই এতিয়ালৈকে একো সুবিধা লাভ কৰিব পৰা নাই। মই দেখা পাইছোঁ যে এটা গোট 20 বছৰ 25 বছৰ হৈ গ'ল, কিন্তু তেওঁলোকে অকল লোনেই লাভ কৰিছে। লোন লৈ পেলাই তেওঁলোকে কিবা এটা কাম কৰিছে বা ঘৰৰ কাৰণে কিবা কিনিছে, কিন্তু তাৰ পৰা ইনকামৰ চ'ৰ্চ একো ওলোৱা নাই। আমাৰ উদ্দেশ্য কি আছিলে যে আমি গোটৰ পৰা টকা ইনকাম কৰিব লাগে। আমি টকা ইনকাম কৰি পেলাই আমি নিজৰ ডেভেলপমেণ্ট কৰিম আৰু আমাৰ ঘৰৰ মানুহক অলপ সহায় কৰিম, যাতে আমাৰ সমাজখন লাহে লাহে ডেভেলপমেণ্ট হৈ থাকে। যিহেতু এগৰাকী মহিলাৰ ডেভেলপমেণ্ট মানে আমাৰ সমাজৰ ডেভেলপমেণ্ট। এতিয়া আমাৰ চাৰিওপিনে কি হৈ আছে? নাৰীৰ ডেভেলপমেণ্ট, নাৰীৰ উন্নতিৰ কাৰণে যথেষ্ট চেষ্টা কৰি আছে। বহুতো বেনিফিট চৰকাৰে দি আছে। নাৰীৰ উন্নতিৰ কাৰণে চৰকাৰে বহুতো সুবিধা আৰম্ভ কৰিছে, বহুত আঁচনি আৰম্ভ কৰিছে। কিন্তু কথা হ'ল যে আমাৰ মহিলাসকলে এইখিনি খবৰ ৰাখেনে নাই? কেনেকৈ ৰাখিব? কেনেকৈ সুবিধা লাভ কৰিব? সেইটো কাৰণে প্ৰচেছ আছে আমাৰ। আমি অকল গোটত গৈ পেলাই আমি টকাটো জমা কৰিলোঁ আৰু গুচি আহিলোঁ, সেইখিনি আমাৰ কৰিলে নহ'ব। আমাৰ কি কৰিব লাগিব? আমাৰ গোটত গৈ পেলাই 10গৰাকী সদস্য মিলি পেলাই এটা আলোচনা কৰিব লাগিব যে আমি কেনেকৈ গোটটো ডেভেলপমেণ্ট কৰিম, কি কাম কৰিম। এই কামখিনি আমাৰ লাহে লাহে আৰম্ভ কৰিব লাগিব। অকল আমি আলোচনা কৰিলোঁ আমি কিবা কৰিব লাগিব, কিবা এটা কাম আৰম্ভ কৰিম, অকল ভাবিলেই নহ'ব। কামটো আৰম্ভ কৰিব লাগিব, কাৰণ যেতিয়া আমি কামটো আৰম্ভ কৰিম হয়তো প্ৰথমে আমাৰ ইনকাম খুব কম হ'ব। লাহে লাহে আমাৰ সেই টকাটো অলপ বাঢ়ি লাভটো লাষ্টত আমি দেখা পাম, কিন্তু কামটোতো আৰম্ভ কৰিব লাগিব। গতিকে এই কামটো আৰম্ভ কৰাটো হৈছে ডাঙৰ কথা। যিহেতু আপোনালোকে আত্মসহায়ক গোটটো বহু বছৰ ধৰি কৰি আছে, অলপ আপোনাৰ ডেভেলপমেণ্ট হৈছে, ঘৰৰ পৰা ওলাব পাৰিছে। যেতিয়া ঘৰৰ পৰা ওলাব পাৰিছে, 10গৰাকী সদস্য লগ পাইছে, মানুহৰ লগত লগ পাইছে, বহু মানুহক আপোনালোকে অফিচাৰসকলক লগ পাইছে, অলপ হ'লেও আপোনালোকে কিবা কথা গম পাইছে, কিবা জানিব পাৰিছে। তাৰোপৰি আপুনি কি কৰিব পাৰিছে যে লোন লৈ পেলাই হাতত টকা অলপ আপোনালোকৰ হাতত থাকে, আপুনি ছেভিংছ কৰি আছে, হয়নে নহয়? গতিকে এইখিনি যেতিয়া আপোনাৰ অলপ হাতত আহি যাব, টকাৰ পাৱাৰটো, মানুহৰ কথা পতা পাৰিছে, তেনেহ'লে আপোনালোকে নিজক ডেভেলপমেণ্ট কৰিবলৈ পাৰিব। কিন্তু অকল ভাবিলেই নহ'ব যে মই সেইটো কাম কৰিম, এইটো কৰিম, সেইটো কৰিম, কিন্তু কামৰ ক্ষেত্ৰত একোৱেই নহয় কৈ পেলাই সেইটো নহ'ব। যেতিয়া আপোনালোকে গোটটো খুলিব, এটা উদ্দেশ্য লৈ পেলাই গোটটো খুলিব, আৰু যেতিয়া সাপ্তাহিক সভাটো পাতিব আপোনালোকে কামৰ কথাই আলোচনা কৰিব যে আমি কেনেকৈ লোন লৈ আমি নিজৰ এটা কাম আৰম্ভ কৰিব পাৰোঁ। বহু কাম আছে, বহু কামৰ সুবিধা আছে। এতিয়া চৰকাৰে মহিলাসকলক কামৰ কাৰণে বহুত সুবিধা কৰি দিছে। CLAৰ পৰা লোন ল'ব পাৰে, VIOৰ পৰা লোন ল'ব পাৰে। গতিকে টকা আপোনালোকৰ এতিয়া নাই বুলি ক'লে নহ'ব, টকা লোৱাৰ এতিয়া সুবিধা কৰি দিছে। আগতে মহিলাৰ হাতত টকাও নাথাকে, কাৰোবাৰ পৰা বিচাৰিলেও কোনোবাই টকা নিদিয়ে, কিন্তু এতিয়া কাৰোবাৰ পৰা বিচাৰিব নালাগে, আপোনাৰ টকাটো লাভ কৰিবই লোন লৈ পেলাই, আৰু খুব কম ইণ্টাৰেষ্টত। গতিকে টকাৰ ইয়াত
অসুবিধা একোৱেই নাই। টকাটো আপোনালোকে পাই যাব, অকল কামটো আৰম্ভ কৰিব লাগে। কি কাম কৰিব, কেনেকৈ আগবাঢ়িব, সেইটো আপুনি নিজে চিন্তা কৰিব লাগিব। আৰু চিন্তা কৰি পেলাই লগে লগে আপুনি কামত লাগিব লাগিব। যদি এনেকৈ কৰে তেতিয়াহ'লে আপোনালোকে আগবাঢ়িব পাৰিব, নহ'লে কেতিয়াও আপোনালোকে আগবাঢ়িব নোৱাৰিব। গোট খোলা 20 বছৰ 25 বছৰ 30 বছৰ হৈ থাকিব, অকল আপোনালোকে লোনেই পাব আৰু সাপ্তাহিক টকা জমা কৰি আছে সঞ্চয়টো, সেইটোৱে লাভ কৰিব। বাকী এক সুবিধা আপোনালোকে লাভ কৰিব নোৱাৰিব। আপোনালোকে যেতিয়া ছাৰ্ভে কৰিব চাব, বহু মহিলা এতিয়া ইণ্টাৰনেশ্যনেল বিজনেছ কৰি আছে আত্মসহায়ক গোট খুলি পেলাই। গতিকে বাকী মহিলা যদি পাৰিছে আপোনালোকেও পাৰিব, অকল নিজৰ চেষ্টাটো লাগিব। গতিকে নিজক যেতিয়া ডেভেলপ কৰিব আপুনি অট'মেটিকলি কি হ'ব, ঘৰখন আপোনাৰ ডেভেলপ হৈ থাকিব, ল'ৰা ছোৱালীক আপুনি কিবা এটা সহায় কৰিব পাৰিব। গতিকে যদি আপুনি আত্মসহায়ক গোট খুলিছে এইখিনি কথা চিন্তা কৰক আৰু কেনেকৈ কি কাম কৰিব সেইটো আলোচনা কৰি পেলাই এটা কামৰ সিদ্ধান্ত লগে লগে লওক, নহ'লে গোট কেতিয়াও ডেভেলপ কৰিব নোৱাৰিব, নিজৰ ডেভেলপমেণ্ট হ'ব নোৱাৰিব। তো ভিডিঅ'টো যদি ভাল লাগে লাইক এণ্ড শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।